Hi guys, মই Harshita স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল Harshita-লৈ। শেহতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ বহু শুভকামনা যাচিলোঁ আৰু লগতে ভোগালী বিহুৰ আন্তৰিক ভৰা শুভেচ্ছা। বহু দিনৰ পাছত মই আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। আমাৰ গাঁৱৰ নামঘৰ প্ৰতিষ্ঠাৰ কিছু ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে শ্ৰী শ্ৰী ৰিজু পাঠক মহন্ত দেৱ আমাৰ এই অনুষ্ঠানলৈ আহিছে। এই ভাগেই হ'ল তেলিয়া বেবেজীয়া খৰঙি গাঁৱৰ পুনৰ্নিৰ্মিত নামঘৰ আৰু আপোনালোকক আমি দেখুৱাই আছোঁ এই নামঘৰ ভাগৰ গুৰু আসন প্ৰতিষ্ঠাৰ কিছু ভিডিঅ' আৰু এই দিনটোতেই সৌভাগ্য হৈছিলে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী ৰিজু পাঠক মহন্ত দেৱক সাক্ষাৎ কৰাৰ। তেওঁক লগ পাই খুবেই ভাল লাগিল। পৰৱৰ্তী ভিডিঅ' ক্লিপছত আপোনালোকক আমি তেওঁক সাক্ষাৎ কৰাৰ কিছু ভিডিঅ' আৰু কিছু ফটো আপোনালোকক দেখুৱাম। বহু বেছি মানুহ নাই যদি 50ঘৰমান মানুহ লৈ পেলাই এখন সম্প্ৰীতিৰে বাস কৰা এখন গাঁও। এই 1860 চনত এইখন গাঁৱত এটা কীৰ্তনঘৰ প্ৰতিষ্ঠা কৰা হৈছিল তাহানিতে, কিন্তু বিধ্বস্ত হৈ পৰাত বৰ্তমান নতুনকৈ নিৰ্মাণ কৰা হৈছে কীৰ্তন গৃহভাগ। আজি তাৰে প্ৰতিষ্ঠা দিৱস গুৰু আসন প্ৰতিষ্ঠা কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ গৈছে। খন্তেক পিছতে নাম কীৰ্তন, ফুল প্ৰসংগ, নাম কীৰ্তন, প্ৰসাদ বিতৰণ আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিয়লি 4 বজাৰ লগে লগে ইয়াতে এক আকৰ্ষণীয় অনুষ্ঠান আয়োজন কৰা হৈছে, ভাগৱত তত্ত্ব ব্যাখ্যাৰ এক অনুষ্ঠান, য'ত উপস্থিত থাকিব অসমৰ বিদগ্ধ বৈষ্ণৱী পণ্ডিত ৰিজু পাঠক মহন্তদেৱ। তেখেতে উৰে নিশা ভাগৱতৰ তত্ত্ব ব্যাখ্যা কৰিব। ঠিক সেইদৰে পুৱাৰ ভাগতো ভাগৱতৰ তত্ত্ব ব্যাখ্যা সামৰণি পৰাৰ পিছতেই নাম কীৰ্তন, প্ৰসাদ বিতৰণ আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। তাৰপিছতেই সন্ধিয়া ঠিক 6 বজাৰ লগে লগেই এই মঞ্চতে খৰঙীয়া নাম কীৰ্তন গৃহৰ প্ৰাংগণতে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত অংকীয়া নাট ৰাম বিজয়, আমন্ত্ৰিত শিল্পীৰ দ্বাৰা নাটভাগ মঞ্চস্থ কৰা। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ মাজত উপস্থিত হ'লহি প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী ৰিজু পাঠক মহন্তদেৱ। আপোনালোকে চাই থাকক। প্ৰভু ঈশ্বৰ আমাৰ নিজা বাসগৃহলৈ অহাৰ সময়ৰ ভিডিঅ'। প্ৰভু ঈশ্বৰৰ নামঘৰৰ অনুষ্ঠান। যে যেন ভত ভাঙি গলে ভতৰ আকাশতে লীন হয় নাহিকা
দহটা ঘৰত যদি পানী থৈ দিয়া হয় আপুনি 10খন আকাশ দেখিব ঘৰতে বাহিৰত যদি মাটিৰ ঘৰ 10টা যদি পানী ভৰাই থৈ দিয়ে তাত প্ৰতিশ্ৰুতি আপোনাৰ দূৰৰ ওপৰত থকা আকাশখন 10টা ঘৰতে দেখিব কাৰণ এয়া অৰ্থ আকাশ 10খন এখন আৰু ভক্তিটা যদি ভাঙি পেলোৱা হয় আপুনি দেখি থকা আকাশখন তাতে নাইকিয়া হয় মানে ভাবতে বৰ্গিত লিখিছে স্বৰূপে
আজি মনৰ কেন্দ্ৰস্থানত বৈকুণ্ঠৰ গুৰু আসন আনি গুৰু আসন প্ৰতিষ্ঠাৰ শেষৰ কাৰ্যসূচী। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হৰ্ষিতা আজিলৈ বিদায়। থেংক ইউ।